वेलकम बैक टू माय यूट्यूब चैनल। आमी एतिया पथारले आइसु। हेया आमा भंटी दीपशिखा नमस्कार दिया। हेया आमी पथारले भात दिबले आइसु। पाइ भात दिले ভাল खा हिसे पथारले भात बोला আজি भात खाबो दे। हेया आमी माग भात दिबो आइसु। ইমান ধানবোৰ ভাল নাই হোৱা এবাৰ মানে বৰষুণটো নিদিলে যে ধানটো ইমান ভাল নাই আমি এতিয়া মাছ পামগে ভাত দিবলৈ আহিছো পথাৰখন একদম হালধীয়া হৈছে ধানৰে ভৰ্তি আমি এতিয়া মাছ পামগে जल्दी आता আহিবই পৰা নাছো জল্দি হেই জানি আহি আছে আহিবই পৰা নাই কথা কৈছে আহিব একদম উপায় হেই যে কেনেকৈ বেয়া কথা কৈছে হেই জানি কৈ দে ভাত খোজকাঢ়িবলৈ নাযায় আমি এতিয়া পামহি আৰু মাছ কালিয়ে দিব ভাত নিয়া দেৰি হ'ল মানে কলেজ গৈছো কলেজৰ পৰা আহিহে কলেজত পৰীক্ষা দিলোগে পৰীক্ষা দি আহি ডাইৰেক্ট পথাৰলৈ আহিছো ভাগৰ লাগি গৈছেগে খোজকাঢ়ি আমাৰ দীপশিখা বাইদেউ একদম পুৰা গৈছে ওচৰ পাইছেই নহয় এতিয়া পুৰা গৈছে দৌৰি দৌৰি গৈছে পুৰা আৰু গাদুম रोड हबो एकदम रोडे धरिছে তাইক रोडे ধৰিছে একদম গোটেই চাদৰখন মূৰত লৈ লৈছে এইয়া আমাৰ মা চাহ খাবলৈ আহিছে এতিয়া এইয়া চাহ খামকে বহি আছে জাতগিটা লিকতা এইয়া আমাৰ মায়ে আকৌ পানী খাইছে চাহ বাকিবই দিয়া চাহ খাম এতিয়া আমি এইয়া চাহ খাবলৈ ৰেডি মই চাহ খামকে বহি আছো চাহ দিয়া নাই এয়া বহি চাহ খাবলৈ পালো চাহটো খাই ল'বলৈ দিছে চাহটো খোৱাৰ পিছত ধান দাব লাগিব ভাত দি ঘৰলৈ আহি আছো ভাগৰ লাগি গৈছেগে ঘৰলৈ আহিলো আৰু এতিয়া এইটো মোৰ ব্লগ নতুন ব্লগ হয় আপোনালোকে ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব মই ইমান ব্লগ নবনাওঁ এনে বনাই দিলেও এইটো এইয়া আমাৰ কি ধুনীয়া হৈছে এইয়া আমাৰ দীপশিখাই ভাত পানী খাইছে মই আকৌ ভাত নাখালোঁ মই ঘৰতে ভাত খাই গ'লো পথাৰলৈ আহিম বুলি নাজানো ভাত দিবলগীয়া হ'ল আৰু